হৈ গ'ল এইটো আমাৰ কোম্পানী, এইটো প্লাছকম ইণ্ডাষ্ট্ৰী এন্ট্ৰি। এইটো আমাৰ নাগামাইকি बीवी आ रहा है। ओ वो सब ड्रेस पहनने को इतना टाइम लगाता है। ओ सॉरी। এইটো আপোনাৰ আমাৰ কোম্পানীৰ যিখিনি দৃশ্য দেখুৱাম দেই। এইটো হৈ গ'ল তোমাৰ एंट्री कंपनी। ए खोलो मत। ये कंपनी का एंट्री ऐसे होगा, उधर तक ऐसे आएगा। ये तो डेकोरेशन देखिए ना, ये কোম্পানী মেচিন চেচিন আছে, ইয়াতে টুল আছে, হেণ্ড মলৰ টুল, মেচিন। এই কালিয়ে বনোৱা। এইখানে এনেকৈ কোম্পানীৰ ওপৰ চুপৰ চব বনাই দিছে। এয়া বৰষুণৰ পানী কোম্পানীৰ ভিতৰত সোমাই গৈছে, এইটো এটা বেয়া কথা। মালিকে ইমান ডাঙৰ পূজা কৰিছে, কোম্পানীটো পানীয়ে ভৰ্তি। আণ্টি ৰেইন। এইটো এটা ৰুম, ইয়াত এইটো বনাইছে। এইটো চব কালি আমিয়ে বনাইছিলোঁ। এয়া আমাৰ মাইকীখনে বনাইছে, নক'বাই আৰু। ये देखो, एक यूट्यूबर है, नागालैंड का यूट्यूबर। कुछ बोल दो। हेलो, क्या बोलेगा आप? कुछ भी बोलो। हम आज को पूजा में रहने वाला है। किधर हो अभी आप, बोलो। ये तो लेडीज और रूम, ये तो लेडीज इन्फेक्शन एरिया। এইটো এটা দেখুৱাইছোঁ, চবে নিজৰ নিজৰ জেগাবিলাকত এটা এটা বনাইছে। ইয়াত এটা সৰুকৈ এতিয়া ৰাতিপুৱা বাজিছে 9টা বাজি পাৰ হ'ল আৰু মাইকীমানুহত অহাই নাই। বেলুন, এটা আমাৰ CEO অফিচ কেবিন। আমাক এটা দায়িত্ব দিলে, এনেকৈ সেন্দুৰ লগাব লাগিব। সেন্দুৰ এনেকৈ ইয়াত কাপোৰ ইমান তালো হা, ই এনেকৈ লগাই যাব এইখিনি, আৰু মই লগাই যাম সেন্দুৰখিনি। মানে এনেকৈ সেন্দুৰ লগাম, ইয়াত এনেকৈ লগাম, তাৰপিছত এনেকৈ। হাই হাই। Yes sir, tell me. লাহে লাহে আমিবোৰ চব কোম্পানীৰ সকলো সদস্যবোৰ আগবাঢ়ি গ'লোঁ। আমাৰ য'ত থপনাৰ ওচৰত মালিকে য'ত পূজা কৰিব, তাকে আমি চব গৈ মেলি চাইছোঁ কিনো পূজা কৰে। আমিতো আগে পিছে এনেকুৱা অসমত দেখাও নাই, নাজানো। ধৰি লওক চাইছোঁ আৰু কেনেকৈনো কৰিছে। তাকে ভালো লাগিছে মনত, মানে দুৰ্গা পূজা বুলি কিবা এটাতো আমি উপভোগ কৰিব পাৰিছোঁ ন। মালিকে পূজাৰীয়ে মন্ত্ৰ মাতি গ'ল, মালিকেও লগে লগে মাতি গ'ল। তেনেকৈ পূজাভাগ আৰম্ভ কৰিলে। ঢেৰ নীতি নিয়ম ইয়াত তামিলনাডুত পূজা কৰাৰ বহুতখিনি নীতি নিয়ম আছে। মই আপোনালোকক তাকে দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালে গম পাব যে পূজা কেনেকৈনো কৰে।
মালিকে প্ৰতিটো মেচিনতে এনেকৈ ধূপ ফুৰালে যে আমি যেনেকৈ আমাৰ অসমত যেনেকৈ বিশ্বকৰ্মা পূজা পাতিলে সকলোবোৰ লোহা বস্তু যেনেকৈ আমি পূজা কৰোঁ, চাইকেল বাইক গাড়ী যিকোনো আমাৰ ঘৰত থকা দা কোঠাৰৰ পৰা আদি কৰি যিখিনি বিশ্বকৰ্মা পূজা যেনেকৈ আমি পূজা ভাগ পাতোঁ, ঠিক তেনেদৰে মালিকে এনেকৈ আজিৰ দিনটোত মানে দশমীৰ দিনটোত এনেকৈ গোটেইবোৰ মেচিনত মালিকে এনেকৈ মানে ধূপটো ফুৰালে আৰু বহুত কিবা কিবি নিয়ম আছে। মই আপোনালোকক লাহে লাহে দেখুৱাইছোঁ। আৰু লগতে এটা কথা কৈ দিওঁ দেই, মই ভালকৈ কথা ক'বও পৰা নাই বা ভিডিঅ'টো এডিট কৰিব জনা নাই। আপোনালোকে চাই পেলাই নাভাবিব আৰু এই কিনো কৰিছে কিনো দেখুৱাইছে। মই জাষ্ট দেখুৱাব বিচাৰিছোঁ যে কোম্পানীটোত আমাৰ কি কি আছে বা কেনেকৈ কি কৰে, সেইটোহে আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে পূজাটোনো কেনেকৈ পাতে ইয়াত। ভুল হ'লে ক্ষমা কৰিব আৰু দেই। আঁতৰাই দিয়া তোমালোক এই মেচিন আছে, আঁতৰাই দিয়া। তুমি কি কৰিব আহিছা পাগল এবাৰ। তাৰপিছত আপোনাৰ আহি গ'ল মালিকৰ অফিচৰ ফালে। আৰু মালিকৰ অফিচটো এবাৰ ভালকৈ চাবচোন দেই, বৰ ধুনীয়া অফিচ কিন্তু। মানে মালিক যেনেকুৱা অফিচটো বৰ বিশেষ তেনেকুৱাই অফিচৰ যিটো মালিকৰ ছবিখনৰ পিছফালৰ ডেক'ৰেশ্যনটো মানে বৰ ধুনীয়া দেই। তাৰপিছত প্ৰতিটো মেচিনত আমাৰ সকলোকে এটা এটাকৈ নাৰিকল নিজৰ নিজৰ মেচিনত নিজে প্ৰতিটো মেচিনৰ কাৰণে এটা এটাকৈ নাৰিকল ভাঙি এনেকৈ আগবঢ়াব দিলে যে ভগৱানৰ ওচৰত বিশ্বকৰ্মাৰ ওচৰত আগবঢ়াব বিশেষ তেনেকৈ আৰু। ইয়াৰ খালি নিয়মটো অলপ বেলেগ, কিন্তু আমি কাম মানে আমাৰ নিজৰ মেচিনত নাৰিকল ভাঙিলোঁ। ইয়াত আকৌ আৰু এটা নিয়ম আছে, সেই কোমোৰাত মানে পকৰি জ্বলাই পেলাই এনেকৈ প্ৰতিটো মানে কি কয় নজৰ উতাৰা বুলি কয় যে মানে অসমীয়াত কি কয় পাহৰি গৈছোঁ তেনেকৈ প্ৰতিটো মেচিনত এনেকৈ এজন ব্যক্তিয়ে মানে এনেকৈ কোমোৰাটো লৈ পেলাই ফুৰাই মানে হাঁহে ধূনা যেনেকৈ ফুৰাওঁ তেনেকৈ এনেকৈ ফুৰাই পেলাই মানে বছৰটো মংগলৰ কাৰণে আৰু হেৰি কৰে আৰু এনেকৈ দেখুৱাইছোঁ দেই। বহুত ভোক লাগিছে, সেইকাৰণে খানা খাব বহি দিলোঁ আগতেই মই আজি দেই। মাইকী মানুহৰ লগত আগতেই বহিলোঁ, সোনকালে খাম বুলি ভোকো লাগিছিলে বহুত, কাৰণ ৰাতিপুৱা মই একো খায়ো যোৱা নাছিলোঁ। দুইটাই আমি খাই যোৱা নাই একো, কোম্পানী যাম বুলি পূজা কৰিম বুলি। কিন্তু ইয়াৰ লাষ্টত পাতখনত মকৰাহে ওলাল নহয়, কি হ'ব এতিয়া। मैं पहले बोला ना झगड़ा मत करो बोल के। এয়া দুখন ভাজি, এই 3 নম্বৰখন আকৌ কিবা আমাৰ প্ৰসাদৰ নিচিনা একেই আছিল দেই। তাৰপিছত আকৌ আহি গ'ল আপোনাৰ ৰুটি খাই হৈ গ'ল বিৰিয়ানী। আমাৰ দেহাই পূৰা খাইছে আৰু। বেলেগৰ পাতত ভাজিয়ে ভাতে চব মানে বিৰিয়ানী ৰুটি চব আছে, মোৰ পাতত আকৌ চাব দেই, মোৰ পাতখনত ভাত আহি পোৱা আগে আগে একোৱেই নাই, চব চাফা। মোৰ খোৱাত ভাল দেই। ভাত কেনে হ'লে দিয়া নাই, বৰ দুখ পালোঁ আমাৰ। বেঙেনা আলু আৰু ভাত, দাংবডি চয়াবিন দাংবডিও দিছে। ভাত খাই হোৱাৰ লগে লগে আমাক এটা এটাকৈ মালিকনীয়ে টোপোলা দিলে, মানে মিঠাই টোপোলা। যেনে মিঠাই টোপোলাটো কি কি আছে জানে নাই? এটা চানা পেকেট, এটা মিঠাই বক্স আৰু অলপমান মুড়ি, মানে এপোৱা আধা কেজি কিমান হয় মই এইটো নাজানো বাৰু। আৰু লগতে এটা আপেল আৰু এটা কমলা নে মৌচুমী মই নাজানো, কিন্তু দিছে আৰু কি বস্তু। মই আকৌ এটা নহয় দেই ৰাইচ, 2টা পাইছোঁ, কাৰণ মানুহজনী আৰু মই একেলগে যে। ৰুমলৈ গৈ আছোঁ।
পূৰা মানুহ দেখিছে নাই ৰাস্তাত, এইটো কোম্পানী ৰাস্তা গৈ আছোঁ। এই মিঠাই টোপোলা ল'লোঁ দুটা তাৰ ৰুমত গৈ দেখুৱাম আৰু কি মিঠাই আছে ইয়াত, কি নাই নে কি কোৱা? ইয়াত দুৰ্গা পূজা এনেকৈ আৰু এতিয়া আমি শুম বুলি ভাবিছোঁ আৰু তাকে ভাবিছোঁ শোৱাৰ আগত আমি চাই লওঁচোন আমাকনো কিনো দিছে ন দেহা, কিনো আছে আৰু টোপোলাকেইটাৰ ভিডিঅ'ত। প্ৰথমতে এইটো এটা মিঠাই টোপোলা, তাৰপিছত এগাল মালটো মুড়ি আছে, মই গম পাওঁ। এইটো চানা পেকেট এটা, চানা পেকেট। তাৰপিছত এইটো মুড়ি অকণমান আছে, এইটো মই জানোৱেই। তাৰপিছত আপেল এটা আছেগৈ আৰু মৌচুমী, এই কমলা মৌচুমী কি হয় হয় আৰু ভিতৰত কাটিলে গম পোৱা যাব। এটা আপেল, বাছ ইমানটোৱে। তাৰপিছত দুইটা বক্সতে একেবোৰ মিঠাই বা একেবোৰ বস্তুৱে আছিলে, বাছ মিঠাই আপোনাৰ পেকেট এটা, মুড়ি এটা। আপোনালোক সকলোকে লাষ্টলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু জনাব যে ভিডিঅ'টো বনোৱাত আমি পাৰিছোঁ নাই পৰা, কি ক'বাত ভুল হৈছে ক'বচোন। আৰু আপোনালোকে কেনেকুৱা বেংগলোৰৰ ভিডিঅ' চাব বিচাৰে আমাক জনাবচোন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু আগলৈ এনেকৈ ভিডিঅ' দি যাবলৈ আমি চেষ্টা কৰিম আপোনালোকৰ মাজলৈ। তো ভিডিঅ'টো যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব দেই, আমিও প্ৰথম এই শিকিছোঁৱেই আৰু বনাবলৈ, আমিও নাজানো ন।